আচলতে আজি অসম সাহিত্য সভাৰ কৰ্মচাৰী হৈ একদম অত্যন্ত দুখ লাগিছে। আমি যাৰ হাতলে মুখলে চাই আজি আমি জীৱন নিৰ্বাহ কৰি আছোঁ, তেওঁলোকে আজি আমাৰ এই 4 মাহকে দৰমহা নোপোৱা, PF ESI সংস্থানক সময়মতে ধন জমা নিদিয়া, এই গোটেইখিনি কাৰ্যত আমি যে লিখিতভাৱে দুবাৰকৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি জনাইছোঁ। আৰু তাৰোপৰিও শেহতীয়াকৈ আমি উপায় নাপাই 31 ডিচেম্বৰ সময়সীমা বান্ধি দিছোঁ যে 31 ডিচেম্বৰৰ ভিতৰত যদি আপোনালোকে আমাক কোনো ধৰণৰ সদুত্তৰ নিদিয়ে, তেন্তে আমি অসহযোগৰ নিচিনা কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। কিন্তু আমাৰ এইখিনি কথা কোনো ধৰণে তেওঁলোকে মানে গুৰুত্ব নিদি আজি আমাক যি এটা নাজুল নাথল অৱস্থাত পেলাইছে, এই সমস্যাত আমাৰ পেলোৱাত আমি যথেষ্ট আচলতে উদ্বিগ্ন হৈ পৰিছোঁ। তাৰোপৰি আমাৰ যি পৰিয়াল আছে, পৰিয়ালত আমি আজি ভালকৈ আমাৰ খোৱা বোৱাৰ পৰা আদি কৰি যিখিনি পণ্যদ্ৰব্যৰ আমি যোগান ধৰিব লাগে, আমি দৰমহা সময়মতে নোপোৱাৰ কাৰণে আমি দিব পৰা নাই। আন নহ'লেও আমি কাৰ্যালয়লৈ আহিবলৈকে আমাৰ অসুবিধা হৈ গৈছে। গতিকে এনেকুৱা ধৰণৰ সমস্যাত আমি অত্যন্ত দুখ পাইছোঁ। আমি মাননীয় সভাপতি মহোদয়, উপসভাপতি মহোদয়, প্ৰধান সম্পাদক মহোদয় প্ৰতিলিপি দিছোঁ। আমি তেখেতলোকলৈ আবেদন জনাইছোঁ যে আমাক দৰমহাটো সোনকালে প্ৰদান কৰক, আমাক মানে পৰিয়াল ভৰণ পোষণ দিয়াৰ কাৰণে আমাক সা সুবিধাখিনি কৰি দিয়ক। কিন্তু এই ক্ষেত্ৰত কোনো ধৰণে মনোযোগ দিয়া নাই। আৰু আগন্তুক এটা ভোগালী বিহু আহি আছে। এই ভোগালী বিহুৰ আগত আমি দৰমহা পাম নে নেপাম, বা আমাৰ ভৱিষ্যত কি ধৰণে আমি আগবাঢ়িম, কোনো ধৰণৰ আমি ভালদৰে মানে তেওঁলোকৰ পৰা সদুত্তৰ নোপোৱাৰ কাৰণে আমি উপায়ন্তৰ হৈ পেলাই আজি আমি এনেধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আজি অকল এই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়তে নহয়, অসমৰ গোটেইকেইটা অসম সাহিত্য সভাৰ কাৰ্যালয়তে এই কাৰ্যসূচী পালন কৰা হৈছে। জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ কৰ্মচাৰী হিচাপে আমি আজিলৈকে গৌৰৱ অনুভৱ কৰি আহিছোঁ যে আমি এনে এটা অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ প্ৰতি বা অসমৰ প্ৰতি সেৱা আগবঢ়াব পাৰিছোঁ। কিন্তু আমি এতিয়া আজি এনেদৰে যে কৰ্মবিৰতি পালন কৰি বহিব লগা হৈছে, সেই কথাটোৱে আমাক অত্যন্ত দুখ দিছে। কিন্তু আমি এক বিশেষ পৰিস্থিতিত পৰিহে আচলতে এই কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে। যিহেতু অসম সাহিত্য সভাৰ বহুকেইটা কাৰ্যালয় অসমৰ বিভিন্ন স্থানত আছে, প্ৰায় অৰ্ধশতাধিক কৰ্মচাৰীয়ে ইয়াত কৰ্মৰত হৈ আছে। কিন্তু শেহতীয়াকৈ আমি ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহ 2021 বৰ্ষৰ আমাৰ যি প্ৰাপ্য দৰমহা আমি কোনো এজন কৰ্মচাৰীয়ে লাভ কৰা নাই। আৰু এই পৰিস্থিতিত আমি অনিশ্চয়তাত ভুগি সভাৰ মাননীয় সভাপতি মহোদয়লৈ 2খনকৈ পত্ৰ আমি ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। কিন্তু আমি আশা কৰিছিলোঁ যে তেখেতৰ দৰে এগৰাকী ইমান বিজ্ঞ ব্যক্তিয়ে আমাৰ এই পৰিস্থিতিৰ প্ৰতি কিছু সঁহাৰি জনাব। কিন্তু আমি তেখেতৰ পৰা লিখিতভাৱেই হওক বা মৌখিকভাৱেই হওক কোনো ধৰণৰ বৰ্তমানলৈকে আমি সঁহাৰি লাভ কৰা নাই। আৰু সেইবাবে আমি অত্যন্ত ব্যথিত হয় আৰু বিশেষকৈ আমাৰ ভৱিষ্যতৰ প্ৰতি আমি অনিশ্চয়তাত ভুগি আজি আচলতে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে।